সন্ধিয়া হোৱাৰ লগে লগে কিবা এটা খাবলৈ চাটপটা হওক বা অকণমান জ্বলাজাতীয় বস্তু কাৰ কাৰ মন যায় বাৰু। মোৰো সেই তেনেকুৱা সন্ধিয়া হোৱাৰ আগে আগে কিবা এটা খাবলৈ মন যায়, অকণমান ভোক লাগে। সেই ভোকবোৰ আঁতৰাবৰ কাৰণে তাকে ভাবিলোঁ আজি বহুত দিন খোৱা নাই, মেগী খাওঁ। আনহেল্ডি গম পাইছোঁ, তথাপিও খাবলৈ মন যায় দিয়কচোন কেতিয়াবা। এনেকৈ বুলিয়ে মেগীকেইটা আগতীয়াকৈ ভাজি লৈছোঁ। আচলতে মই মেগী বইল কৰি খাই বেয়া পাওঁ। অকণমান ভাজি লৈ তাতে ভেজিটেবলছ কিবা কিবি দিব পাৰিলে ভাল, কিন্তু মই সেইটোও দি বেয়া পাওঁ। অকল নৰ্মেল মেগী তেনেকৈ বুলি বনাই খাম বুলি আজি এয়া ভাজি মেলি লৈছোঁ। তাৰপিছতে এটা আমলেট বনাই লৈছোঁ। লগতে কেৰাহীখন অকণমান জ্বলি যোৱাৰ বাবে ৰঙা ফুৰি গ'ল, লেতেৰা বুলি নাভাবিব দেই। আৰু এয়া অমলেটো ৰেডি হৈ গ'ল আৰু খাই লওঁ। দেখিছেনে, এয়া অমলেটটো বনাওঁতে ডিমৰ এটুকুৰা বাকলি এটুকুৰা ভাগি পৰিয়ে গৈছিলে, আঁতৰাই লৈছোঁ তাকে। আৰু মোৰ মিনি ব্লগটো ইমানেই। চাই কেনেকুৱা পালে ক'ব, বাই।